হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এয়া মৰিচা শাকেৰে তৈয়াৰ কৰা পৰাঠা, এমাৰেন্থাছ পৰাঠা। দৈৰ লগত খাই খুবেই সোৱাদ লাগে, খুবেই টেষ্টি, খুবেই নিউট্ৰিচিয়াছ আৰু একেবাৰে ছফ্ট হয়। আপুনি যদি এনেকৈ ট্ৰাই কৰা নাই, এবাৰ ট্ৰাই কৰি চাবচোন। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত মোক কমেণ্ট যোগে জনাব নাপাহৰিব আজি মোৰ এই ৰেচিপিটো কেনেকুৱা পালে। তেতিয়াহ'লে আহক মৰিচা শাকৰ সৈতে পৰঠা বনাওঁ। মৰিচা শাকেৰে পৰঠা তৈয়াৰ কৰিবলৈ ফ্ৰেণ্ডছ, এয়া মই একেবাৰে সৰু সৰু কোমল মৰিচা শাক লৈছোঁ। এয়া মোৰ হাতেৰে এমুঠি আছে আৰু এয়া মই বহুত ধুনীয়াকৈ ৩-৪ বাৰমান ধুই লৈছোঁ, কিয়নো এতিয়া বাৰিষা বৰষুণ দি আছে, বহুত মাটি থাকে, গতিকে খুব ধুনীয়াকৈ ধুই ল'ব লাগিব। এইখিনিতে মই বহুত মিহি মিহিকৈ কাটি ল'ব লাগিব, একেবাৰে মিহি মিহিকৈ এইখিনি মই কাটি ল'ম। মৰিচা শাকৰ ৰেচিপি ফ্ৰেণ্ডছ আগতেও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, ক্ৰিমি এমাৰেন্থাছ। আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম, তাৰ পৰা চাব পাৰিব। মৰিচা শাকত ফ্ৰেণ্ডছ প্ৰচুৰ পৰিমাণৰ আইৰণ থাকে, গতিকে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াৰ বাবে ই খুবেই উপযোগী, খুবেই উপকাৰী। এইটো হয়তো সকলোৱে জানে, নহয় জানো? ইয়াৰ লগত ভিটামিন চি পোৱা যায়, ভিটামিন এ পোৱা যায়, পটেছিয়াম পোৱা যায়, ভিটামিন কে, ভিটামিন বি, আৰু যিহেতু প্ৰচুৰ পৰিমাণৰ ফাইবাৰ আছে, গতিকে ই ৱেইট লছৰ বাবেও খুবেই উপকাৰী। এনেকৈ একেবাৰে মিহি মিহিকৈ মই কাটি ল'ম। এয়া ফ্ৰেণ্ডছ, মৰিচা শাকখিনি কাটা হৈ গ'ল। এতিয়া আহক এইখিনি বইল কৰি লওঁ। বইল মানে মই এয়া হাফ বইলহে কৰিম। ফ্ৰেণ্ডছ, এয়া মই চচপেন উঠাই দিছোঁ, ইয়াত মাত্ৰ 1 কাপহে পানী দিছোঁ আৰু এতিয়া শাকখিনি দি দিওঁ। একেবাৰে কম পানীতহে বইল কৰিম ফ্ৰেণ্ডছ, কিয়নো আটাখিনি মঠিবলৈ মাৰিবলৈ মই এয়া শাকে আৰু পানীয়ে সকলোখিনি একেলগে ব্যৱহাৰ কৰিম। কিয়নো বেছি পানী দি দিলে আটা মাৰোঁতে হয়তো মোৰ বেছি পানী হৈ যাব, সেইকাৰণে মই কম পানীতে বইল কৰিছোঁ। অকণমান নিমখো দি দিলোঁ। এইখিনি অকণমান লৰাই দিওঁ আৰু এখন ঢাকনিৰে অলপ পৰ ঢাকি থৈ দিম। পূৰা নিসিজাওঁ, হাফ বইলহে কৰিম, আকৌ কৈছোঁ, গতিকে অকণমান ছফ্ট হ'লে মই গেছটো অফ কৰি দিম। আহকচোন ফ্ৰেণ্ডছ, চেক কৰোঁ। ধুনীয়া উতল আহিছে, শাকখিনি প্ৰায় হ'লেই আমাৰ। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। এয়া ফ্ৰেণ্ডছ, মই 5 মিনিটো সিজোৱা নাই, এয়া মোৰ হ'লেই। ফ্ৰেণ্ডছ, এয়া মৰিচা শাকখিনি ঠাণ্ডা হৈ গ'ল। এয়া মোৰ হাতেৰে এমুঠিহে আছিলে, গতিকে এয়া বইল কৰাৰ পিছত প্ৰায় এবাতিহে হৈছে। আপুনি এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্টো বনাই ল'ব পাৰে, কিন্তু মই এনেকৈয়ে লৈছোঁ। আধা সিজা যিহেতু পেষ্ট নবনালেও হ'ব। আৰু আটা লৈছোঁ এই বাতিটোৰে 2 বাতি আটা। 2 বাতি আটাৰ বাবে এমুঠি মৰিচা শাক, এইটো পাৰফেক্ট হয় পৰিমাণটো। ইয়াত মই অকণমান নিমখ দি দিলোঁ। নিমখটো ফ্ৰেণ্ডছ শাকখিনি বইল কৰোঁতেও অকণমান দিছোঁ, গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব। এতিয়া ফ্ৰেণ্ডছ এয়া গুড়ি মছলাখিনি দি দিওঁ। এয়া এচামুচ গৰম মছলা, এচামুচ ধনিয়া গুড়ি আৰু এচামুচ জিৰা গুড়ি। এইখিনি অকণমান মিহলাই লওঁ। এতিয়া ফ্ৰেণ্ডছ এয়া আদা, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট। ইয়াত মই কেঁচা জলকীয়া 3টাই ব্যৱহাৰ কৰিছোঁ। আপুনি বেছি জ্বলা খালে বেছিও দিব পাৰে। এয়া আছে 2 চামুচ আদা, নহৰু, কেঁচা জলকীয়া পেষ্ট 2 চামুচ, আৰু এয়া আমাৰ শাকখিনি দি দিওঁ। আৰু শেষত এয়া 2 টেবুলস্পুন ৰিফাইণ্ড অইল। আপুনি যদি বিচাৰে ঘিউ ব্যৱহাৰ কৰিব পাৰে। এইখিনি ধুনীয়াকৈ মিহলাই লওঁ। আগতে মিহলাই লওঁ, তাৰপিছতহে প্ৰয়োজন হ'লে পানী যোগ দিম। এয়া মই কুহুমীয়া গৰম পানী লৈছোঁ, প্ৰয়োজন হ'লে দিব লাগিব। অকণমান পানী দি দিওঁ। এনেকৈ অকণমান অকণমান পানী মিহলাই মিহলাই আটাখিনি মই মাৰি ল'ম। এটা ছফ্ট ডো তৈয়াৰ কৰি ল'ম। ফ্ৰেণ্ডছ, আমাৰ আটা মাৰা হৈ গ'ল। এতিয়া এনেকৈ ওপৰত অকণমান তেল দি দিম, ধুনীয়াকৈ মিলাই ল'ম।
আৰু এইখিনি আধা ঘণ্টাৰ বাবে ঢাকি থৈ দিম 30 মিনিটছ হৈ গ'ল ফ্ৰেণ্ডছ এয়া আমাৰ আটাখিনিও সেট হৈ গ'ল এইখিনি আৰু অকমান এনেকৈ মাৰি ল'ব লাগিব 2 মিনিট মান এনেকৈ আকৌ আটাখিনি মিলাই ল'ম এতিয়া ফ্ৰেণ্ডছ আহক লাৰু বনাই লওঁ দুবাটি আটাৰ ফ্ৰেণ্ডছ মোৰ এয়া 6টা লাৰু হ'ব আপুনি যদি অকমান সৰু সৰুকৈ বনায় তেতিয়া হলে 8টা লাৰু আপুনি বনাব পাৰিব মানে 8খন পৰঠা তৈয়াৰ কৰিব পাৰিব মই এইটো সাইজতে বনাইছো এয়া 6খন হৈছে মোৰ পৰঠাটো ফ্ৰেণ্ডছ সকলোৱে বনায় একেবাৰে সিম্পল পদ্ধতি পিছৰখিনি একেবাৰে সহজ ধুনিয়াকৈ এটা লাৰু লৈ ললো আৰু ধুনিয়াকৈ লাহে লাহে বেলি যাম ৰুটি বেলুতে সদায় এটো খেয়াল ৰাখিব লাগে ইপিঠি হিপিঠি আমি দুয়ো পিঠি সমানে বেলিব লাগে এয়া এখন আমাৰ হলেই আৰু এনেকৈ মই বাকি কিখনো বেলি লম So friends, tawa uthai disu ahok morisa hakor parotha banao. Mor tawa gorom hoi gol already. Yat moi parotha khon di dilu. Eta bubbling ahaloi wait koribo lagibo. Eya friends dekhise ne okoman tolere bubbling utha start hoise. Eta side to ulotai diu. Eta friends yat moi okoman oil logai diu. Eya moi refined oil use korisu. Apuni jodi bisare ghio byabohar koribo pare. লাহেকৈ এই সাইডটো উলটাই দিও এই পিনে অকমান তেল লগাই দিও একেবাৰে সিম্পল হয় ফ্ৰেণ্ডছ একেবাৰে সহজ কিন্তু খুবেই সোৱাদ লগা খুবেই সফট হয় গতিকে আগৌ কৈছো যদি এনেকৈ ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাবচোন আমাৰ এখন পৰঠা হলেই ফ্ৰেণ্ডছ এনেকৈ মই বাকি কিখনো হেকি লম ফ্ৰেণ্ডছ ৰেডি হল আমাৰ মৰিচা শাকৰে তৈয়াৰ কৰা পৰঠা আজি মোৰ ৰেচিপিটো যদি ভাল লাগিছে তেনেহলে কিন্তু এটা লাইক নিশ্চয় দিব আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব তেতিয়াহলে আজিলৈ আহো